Hello everyone and welcome back to my YouTube channel again. Karbi Hills or Chotutha অৰ্থাৎ অন্তিমটো খণ্ডলৈ আজি আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিওটো দিওঁতে অলপ পলম হ'ল তাৰ বাবে ক্ষমা প্ৰাৰ্থী। চাহকচোন আজি আমি ভিডিওটোৰ ভিতৰলৈ সোমাই যাম। আমি যোৱা ঠাইখন পশ্চিম কাৰ্বি আংলঙৰ দলামৰাত অৱস্থিত লখিমন টেম্পলৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত এই ভিউ পইণ্টটো অৱস্থিত আৰু ই বকakhaতৰ পৰা প্ৰায় 25 কিলোমিটাৰ so কয় নহয় hard climbs often lead to beautiful destination so এই ভিউ পইণ্টটো আপোনালোকে চাবলৈ হ'লে ভিউ পইণ্টৰ পৰা পাহাৰবোৰ চাবলৈ হ'লে আপোনালোকে প্ৰায় 6টা ষ্টেপ খোজকাঢ়ি ওপৰলৈ আগুৱাই যাব লাগিব কষ্ট হ'ব তথাপিও ঠায়ে ঠায়ে ৰৈ বা ষ্টেপে ৰৈ বহি আপোনালোকে তাৰ সন্মুখৰ যি নান্দনিক দৃশ্য সেই দৃশ্যই হয়তো আপোনালোকক অনুপ্ৰাণিত কৰিব আৰু ওপৰলৈ উঠি যাবলৈ সো আমি এনেকৈ গৈ থাকিলোঁ বহি ঠাইখনৰ সৌন্দৰ্য উপভোগ কৰি আকৌ খোজকাঢ়ি আগলৈ গৈ থাকিলোঁ সো আমাৰ ভাগৰ লাগিছিল যদিও সো চাৰিকাষৰ প্ৰাকৃতিক সৌন্দৰ্যই আমাৰ সেই ভাগৰ অনুভৱ কৰিবলৈ নিদিলে সো এনেকৈ আমি গৈ থাকিলোঁ আৰু বতৰটো আচলতে ভালে আছিলে সেইদিনা আমি যাওঁতে অলপ ডাৱৰীয়া বতৰ আছিলে মেঘে পাহাৰখন ঢাকি ৰাখিছিলে এটা সুন্দৰ পৰিৱেশ আৰু এয়া দেখিব পাৰে মোৰ সাইডত এয়া দেখিব পাৰে পাহাৰটো কিমান ষ্টিপ সো অলপ কষ্ট হ'ব তথাপিও কষ্টৰ ফল শেষত আপোনালোকে ভালেই পাব সো আমিও ভালেই পালোঁ সো গৈ থাকোঁ আহক আৰু এয়া দেখিবলৈ পালে আমি একেবাৰে পুনৰ টপত আহি পালোহি আৰু ইয়াৰ পৰা এটা ধুনীয়া পেনোৰামিক দৃশ্য দেখিবলৈ পাব আৰু এটা পাহাৰীয়া বতাহ যাকে আপোনালোকক দেহ মন চুই যাবই যিটো আমি অনুভৱ কৰিছিলোঁ নিজে সো এয়াই লখিমন পিক লখিমন টেম্পলৰ কাষতে থকা লখিমন পিক সো আপোনালোকে নিশ্চয়কৈ ইয়ালৈ আহিব পাৰিব আৰু আচলতে ইউটিউবত এই ঠাইখনৰ বিষয়ে বা লখিমন টেম্পলৰ বিষয়ে যিমান পৰিমাণৰ তথ্য হ'ব লাগিছিল সিমান পৰিমাণৰ তথ্য নাই সেইবাবে মই এই লখিমনৰ সিৰিজটো 4টা এপিসোডত কমপ্লিট কৰিবলৈ চেষ্টা কৰিলোঁ যাতে দৰ্শকে সম্পূৰ্ণ বিৱৰণ পায় আৰু আপুনি যদি গোলাঘাটৰ বাসিন্দা বা গোলাঘাটৰ ওচৰ-পাজৰৰ বাসিন্দা নগাঁও বা যোৰহাট সো নিশ্চয়কৈ এই ঠাইলৈ আহিব পাৰিব এই ঠাইৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব এটা মনোমোহা সৌন্দৰ্য এটা পেনোৰামিক দৃশ্য চাবলৈ হ'লে সুদূৰ শ্বিলং বা মেঘালয় এনেকুৱা ঠাইলৈ নগৈ আমাৰ ওচৰতে ইমান ধুনীয়া দৃশ্য আছে তাৰ সৌন্দৰ্য উপভোগ কৰিব নিশ্চয়কৈ পাৰিব কিন্তু আনফৰ্চুনেটলি আমি ঠাইখনত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতেই বৰষুণ আহিবলৈ ধৰিলে আৰু যাৰ বাবে আমাৰ হাতত ছাতিও নাছিলে আৰু সেইবাবে আমি ঠাইখন এৰি গুচি আহিব লগা হ'ল বেছি দেৰি ঠাইখনত থাকিবলৈ সক্ষম নহ'লোঁ তথাপিও বৰষুণে বতাহে আৰু কাৰ্বি পাহাৰৰ এই নান্দনিক দৃশ্যই আমাৰ আচলতে ছাডেন প্লেন আছিলে এই ছাডেন প্লেনটো জোখতকৈ বেছি সফল কৰি তুলিলে আচলতে এটা সঁচাকৈ মেমৰেবল ট্ৰিপ এইটো আমাৰ বাবে ওচৰতে থাকিব যোৱা নাছিলোঁ তো সেইবাবে নিশ্চয়কৈ এটা মেমৰেবল ট্ৰিপ হ'ব আৰু আপুনিও যদি আহিব বিচাৰে তেনেহ'লে আহক আৰু ঠাইখনৰ সৌন্দৰ্য উপভোগ কৰক সো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ইয়াতে সামৰিবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যাতে পুনৰ এখন নতুন ঠাই আৰু নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাবলৈ সক্ষম হওঁ চ' টিল দেন টাটা বাই বাই চি ইউ ইন দ্য নেক্সট ভিডিঅ' চ' বৰষুণ দিলে আমাৰ এতিয়া আমি আহি এই তলৰ যোনখন ৰোৱা ঠাইখন সেইখন ৰৈ আছিলোঁ অৱস্থা বেয়া ঘামি জামি অৱস্থা নাই এতিয়া অকণ মুখখন ধুইছে ভাল হৈছে